সন্মানীয় আমাৰ প্ৰিণ্টিং আৰু ইলেক্ট্ৰনিক মিডিয়া সাংবাদিক বন্ধুসকল, আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা আৰু জমিয়ত আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ আছে জমিয়ত আমি আপোনালোকে নিশ্চয় অৱগত যে অসমত যিটো চিচুৱেশ্যন বৰ্তমান চলি আছে, বিদেশী চিনাক্তকৰণ আৰু বিদেশী বহিষ্কৰণৰ নামত যিটো ব্যৱস্থা অসমত চলি আছে, এই সম্পৰ্কে যিটো আজি মানুহবিলাকক উঠাই আছে আৰু বাংলাদেশত পঠাই দি আছে, এই বিষয় লৈ আমি মহামান্য ৰাজ্যপালক লগ ধৰিছোঁ আৰু বিভিন্ন লোকে হাতত লৈছোঁ। শেহতীয়াকৈ আমি যোৱা দুদিন আগত এই সজাতি দলটোৱে দিল্লীত বাহৰ পাতি আছোঁ আৰু বিভিন্ন ছিনিয়ৰ এডভোকেটৰ লগত কথা পাতি আমি মুহূৰ্তত কৰিব পৰা যায় নাযায় এই সম্পৰ্কে বিস্তাৰিত আলোচনা আমি কৰিলোঁ। আৰু আলোচনা কৰাৰ পিছত যিহেতু আজি এব্ৰিহামছুৱে কৰা এটা কেছ আৰু মনোৱাৰা বেগমৰ এটা কেছ, মনোৱাৰা খাতুন দুটা কেছ মেনশ্যন কৰি আজি আইটেম নম্বৰ 49 কোড নম্বৰ 3 আজি যিটো বিষয়টো আছিল, এই বস্তুটো আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি ছিনিয়ৰ এডভোকেটবিলাকৰ ছাজেশ্যন ল'লোঁ। আৰু এই বিষয়ত আমি দেখিছোঁ যে যিটো কেছ এই ডিটেনশ্যন এণ্ড ডিপৰ্টেশ্যন বিষয়ে যিটো কেছ চলি আছিল, সেই কেছটো আজি আমাৰ দুজনীয়া বিচাৰপীঠে এই বস্তুটো চালে। চোৱাৰ পিছত তেখেতসকলে এই বস্তুটো যিহেতু বিষয়টো গুৱাহাটী হাইকোৰ্টলৈকে পঠালে আৰু যিটো আমাৰ বেলেগ এটা কেছ মনোৱাৰা খাতুনৰ যিটো কেছ আছিল, সেই কেছটোৱে কিন্তু গভৰ্ণমেণ্টক নটিচ কৰিছে, কাৰণ যিহেতু সেই মানুহজন মনোৱাৰা বেগম এতিয়া সুপ্ৰিম কোৰ্টত কেছ পেণ্ডিং আছে, জামিনত আছে, তথাপিও তেখেতক ধৰি বাংলাদেশত পঠাইছে, ডিপৰ্টেশ্যন কৰিছে। এই বিষয়টোৰ ওপৰত যিটো কেছ আছিল, এই কেছটোৱে কিন্তু অলৰেডি ষ্টেট গভৰ্ণমেণ্টক নটিচ কৰিছে আৰু অহা সপ্তাহত আকৌ এইটো চলিব। আমি এই বিষয়টোৰ লগত আপোনালোকক এই কথাটো অৱগত কৰাব বিচাৰিছোঁ যে অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, এইটো এটা নিৰ্বাচন কেন্দ্ৰিক, নিৰ্বাচন অৰিয়েণ্টেড এটা ইছ্যু তেখেতসকলে চলাই আছে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু ভাৰতীয় নাগৰিক যিবিলাকৰ কেছ পেণ্ডিং আছে, যিবিলাকৰ জামিনত আছে, এই মানুহখিনিক কোন দেশৰ এই বস্তুটো কিন্তু এষ্টাব্লিছ হোৱা নাই। কিছুমান এফিডেভিট জনাইছে যে এই মানুহখিনি ভাৰতীয় নহয়, কিন্তু কিছু তাত প্ৰব্লেম আছিল, কাৰো বয়সৰ তাৰতম্য, কাৰো নামৰ তাৰতম্য, এইবিলাকৰ কাৰণে তেখেতসকলক বিদেশী ঘোষণা কৰা হৈছে। বহুতেই জামিন লৈ আছে, এই জামিন লোৱা ব্যক্তিসকলক হঠাৎকৈ কোনো কথা নাই তেখেতসকলক এৰেষ্ট কৰি কিছুমানক ডিপৰ্টেশ্যন কৰিছে, কিছুমানক মানে পঠাইছে। কিন্তু আমি এই কথাটো চবতকৈ বেছি উদ্বিগ্ন এইকাৰণে যে আজি ভাৰত চৰকাৰৰ জৰিয়তে যদি কোনো মানুহক যদি ডিপৰ্ট কৰিব লাগে, প্ৰত্যাৱৰ্তন যদি কৰিব লাগে আৰু তেখেতসকলে যদি বাংলাদেশত প্ৰত্যাৱৰ্তন কৰিব লাগে, ভাৰত আৰু বাংলাদেশৰ মাজত যি মানুহক যদি ডিপৰ্ট কৰিব লাগে, প্ৰত্যাৱৰ্তন যদি কৰিব লাগে আৰু তেখেতসকলে যদি বাংলাদেশত প্ৰত্যাৱৰ্তন কৰিব লাগে, ভাৰত আৰু বাংলাদেশৰ মাজত যি প্ৰত্যাৱৰ্তন চুক্তিটো আছে, সেই চুক্তিৰ ৰুলছখিনি ফ'ল' কৰা হোৱা নাই। কাৰণ তেখেতসকলে যদি বাংলাদেশৰ নাগৰিক হয়, তেখেতসকলে বাংলাদেশৰ লগত আলোচনা কৰি তেখেতসকলক বাংলাদেশৰ কোন অঞ্চলৰ মানুহ, কোন সীমানাৰ মানুহ, তাত ক'ত ঘৰ, তেখেতসকলে তাত পঠাব লাগে। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে বাংলাদেশৰ লগত এটা মানে দ্বিপাক্ষিক এটা আলোচনাৰ জৰিয়তে তেখেতসকলে ডিপৰ্টেশ্যন ডিটেকশ্যন ডিপৰ্টেশ্যন চলি থাকে, যিটো ইয়াৰ আগতেও ইণ্ডিয়াই বহুত পঠাইছে, বাংলাদেশে লৈছে, আকৌ বাংলাদেশে যিবিলাক পঠাইছে ইণ্ডিয়াই লৈছে, এইটো এটা চলি থাকে। কিন্তু আজিৰ দিনটো এই মানুহখিনিক আমি হঠাৎকৈ ৰাতি লৈ বাংলাদেশতো নহয়, ইণ্ডিয়াৰ ফেন্সিংটো পাৰ কৰি নোমেন্স লেণ্ডত যিটো এৰি দিছে, এই মানুহখিনি পানীৰ মাজত থিয় হৈছে। আপোনালোকে ফটোবিলাক আপোনালোকে চব দেখা পাইছে, আপোনাৰ মিডিয়াই চব কাভাৰেজ দিছে। এই মানুহখিনিক যেতিয়া ডিপৰ্টেশ্যন কৰিলে, এইটো কিন্তু সম্পূৰ্ণৰূপে এটা মানৱতা ভুলুণ্ঠিত হ'ল, এক্সট্ৰাডিশ্যন ট্ৰিটি যিটো এইটো ভায়লেশ্যন হ'ল। আৰু আমি দেখিছোঁ যে তেখেতসকলৰ যিটো কোনো নিৰ্ধাৰিত কোন দেশৰ নাগৰিক নিৰ্ধাৰণ নোহোৱাকৈ যিটো পঠালে, এইটো এটা অমানৱীয় ঘটনা ঘটিছে, যিটো মানৱাধিকাৰ খৰ্ব হৈছে। এই বিষয়টো লৈ আমি এটা PIL ইয়াত ফাইল কৰিব পাৰোঁ নে নাই, অথবা সুপ্ৰিম কোৰ্টত PIL এটা ফাইল কৰিব পাৰোঁ নে নাই, এই বিষয় লৈ জমিয়তৰে এই কথাটো আমি আলোচনা কৰিলোঁ। কিন্তু তেখেতসকলে যিহেতু আজি কেছবিলাক গুৱাহাটী হাইকোৰ্ট প্ৰেৰণ কৰিলে, আমি ইয়াতে ছিনিয়ৰ এডভোকেটবিলাকক আমাক ছাজেষ্ট কৰিলে যে এইটো কেছ লৈ গুৱাহাটী হাইকোৰ্টত যাব লাগে। আৰু বিষয়টো এনেকুৱা কেইবাজনো আছে, যেনেকুৱা আমাৰ মনোৱাৰা বেগমৰ কেছটো আছে, কেছ পেণ্ডিং, সুপ্ৰিম কোৰ্ট আকৌ ডিপৰ্টেশ্যনো কৰিছে, জামিনতো আছে। ঠিক তেনেকুৱাকৈ আমাৰ খাইৰুল ইছলাম মৰিগাঁৱৰ যিজন ব্যক্তিগত স্কুল শিক্ষকৰ কথা আপোনালোকে জানে, তেখেতৰ ৰিভিউটো কিন্তু সুপ্ৰিম কোৰ্টত আজিকালি পেণ্ডিং আছে, তেখেতকো কিন্তু ডিপৰ্টেশ্যন কৰিছে।
এই কথাটো যদিও চৰকাৰে এতিয়া কৈ আছে আমি ডিপৰ্টেশ্যন কৰা নাই, কিন্তু ডিপৰ্টেশ্যন কৰিছে। এতিয়া চৰকাৰে নমিনেশ্যনবিলাক ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা বুলি আজি যোৱাকালি মিডিয়াত আমি দেখিছোঁ। এতিয়া আমাৰ কথাটো হ'ল যে এনেকুৱাকে মানৱীয়তাৰ ঊৰ্ধত গৈ যিবিলাক বাংলাত কি হয় ৭১ চনৰ পিছত যিবিলাক আহিছে সিহঁতৰ প্ৰতি আমাৰ চেম্পেথি নাই বা সিহঁতক আমি কাভাৰেজ দিব খোজা নাই, প্ৰটেকশ্যন দিব খোজা নাই। আমাৰ কথাটো হ'ল এই যিখিনি প্ৰটেকশ্যন কৰিব, ডিপৰ্টেশ্যন কৰিব, তেখেতসকল আইনৰ মাধ্যমত বাংলাদেশত লগত আলোচনা কৰি তেখেতসকলক দি দিয়ক। আৰু যদি তেখেতসকল ভাৰতীয়ও নহয়, বাংলাদেশীও নহয়, তাৰ বিষয়েও এটা চিন্তা চৰ্চা কি কৰিব নকৰিব চৰকাৰে সেইটো কৰিব পাৰে। কিন্তু এনেকুৱাকে অমানৱীয়ভাৱে যিবিলাক ভাৰতৰ নোটিছ হৈ আছে, কিছুমানৰ জামিনত আছে, প্ৰতি সপ্তাহত এদিনকে কৰি থানাত হাজিৰা দিব লাগে, সেইবিলাক মানুহ যেনেকৈ কৰিছে আৰু লগতে ভাৰতীয় নাগৰিকো বহুত এনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই বস্তুটোক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি এইটো ধিক্কাৰ জনাইছোঁ। আজি খালি আপোনালোকৰ জৰিয়তে এটা কথাই আমি আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ, আমি আহিছিলোঁ যে সুপ্ৰিম কোৰ্টত কোনো ধৰণে কেছ কৰি তেখেতসকলক আইনী সাহায্য প্ৰদান কৰিব পাৰে নেকি, তেখেতসকলক ভাৰতীয় নাগৰিক হওক চাহে নহওক বা যিখিনি হয় তেখেতসকলক পক্ষাঘাত মাতিম, তেখেতসকলক প্ৰটেকশ্যন দিম, আমি লিগেল ছাৰ্ভিচ লিগেল হেল্প আমি কি কৰিব পাৰোঁ এই বিষয়ে আমাৰ চিন্তা চৰ্চা চলি আছে। কিন্তু যিহেতু আমাক ছাজেশ্যন দিলে যে আমি গুৱাহাটী হাইকোৰ্ট যাব লাগে, আজি সেইকাৰণে আমি আপোনালোকক যিহেতু আমি ইয়াত আছোঁ সেই আমি আপোনালোকক অৱগত কৰালোঁ যে এই লিগেল হেল্পটো জমিয়ত উলামায়ে হিন্দ আৰু আমি UDF মানুহে কেনেকৈ তেখেতক প্ৰটেকশ্যনটো দিব পাৰোঁ, সেইটো কাৰণে আমি ইয়াত আহিছোঁ।